সামগুৰিৰ ফটো সাংবাদিক ফৰিদ উদ্দিন আহমেদক অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ লুটি নিলে নগদ ৫,০০০ টকা হালপৰা বজাৰৰ পৰা ঘৰ অভিমুখে বাইকেৰে আহি থকা অৱস্থাত ফৰিদক স্কুটিত অহা দুই দুৰ্বৃত্তই পথ আগুচি ধৰি পিঠিত আক্ৰমণ কৰে আৰু বলপূৰ্বকভাৱে নগদ ৫,০০০ টকা লুটি লৈ যায়। ঘৰৰ নিচেই কাষতে এনেদৰে এগৰাকী ফটো সাংবাদিকক দুৰ্বৃত্তৰ আক্ৰমণ লুটপাটৰ সন্মুখীন হোৱা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনা সন্দৰ্ভত ৰূপহীয়াত আৰক্ষীক অৱগত কৰিছে ভুক্তভোগী সাংবাদিকগৰাকীয়ে। নামটো কি আৰু আপুনি ক'ত কৰ্মৰত? মোৰ নাম ফৰিদ উদ্দিন আহমেদ। হয়, মই সামগুৰি DY 365ৰ ফটো সাংবাদিক। হয়, কি হৈছিল ৰাতি ঘটনাটো আপোনাৰ? নিশা মই ঘৰৰ ওচৰতে বজাৰ এখন আছিল, শালপাৰা বজাৰ, তালৈ গৈছিলোঁ। যেতিয়া শালপাৰা বজাৰৰ পৰা মই গড় অভিমুখে আহি আছিলোঁ, তেতিয়া শালপাৰা বজাৰৰ পৰা অলপ আহোঁতেই পিছফালৰ পৰা দুজন যুৱকে আহি পেলাই মোৰ পিঠিত প্ৰহাৰ কৰিছে। প্ৰহাৰ কৰাতে লগে লগে মই বাইকখন ৰখালোঁ। ল'ৰাকেইটাই আহি পেলাই তাৰে পকেটত মোৰ আগফালৰ বুকু পকেটতে হাতখন সোমাই পেলাই তাত ৫০০ টকীয়া টকাবিলাক মোৰ পৰা ৫,০০০ টকা লৈ উধাও হৈছে। লগে লগে মই বাইকখনৰ পিছপিনে ময়ো স্পীডত গৈছিলোঁ, কিন্তু তেওঁলোকক মই ধৰিব নোৱাৰিলোঁ। তাৰপিছত মই তাতে ৰখি পেলাই OC ছাৰক ফোন কৰিছোঁ, ৰূপহীয়াত আৰক্ষী থানালৈ। ছাৰেও তেতিয়া ৰূপহী থানাৰ পৰা আমাৰ পুলিচৰ পাৰ্টি গৈছে, গৈ পেলাই ইনভেষ্টিগেশ্যন কৰিছে, য'ত ঘটনাখিনি হৈছে সেইখিনিও পৰ্যবেক্ষণ কৰিছে। পিছত ল'ৰাখিনিক আৰু ধৰিব পৰা নাই, পুলিচে লৈ আহি পিছত আপোনাক ক'ৰবাত আক্ৰমণ কৰিছিল নেকি? হয়, মোৰ পিঠিত বেয়াকৈ প্ৰহাৰ কৰিছে ৰাতি। তাৰপিছত আৰক্ষীৰ লোকে আনি পেলাই মোক মেডিকেল কৰাইছে ৰূপহীতে। হয়, এতিয়া আৰক্ষীয়ে ব্যৱস্থাটো ভালকৈ লৈছেনে? হয়, মই নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক মই আহ্বান জনাওঁ যে মই এতিয়া নিৰাপত্তাহীনতাত ভুগিছোঁ। হয়, মই কেতিয়াবা ৰাতিলৈকে ওলাই যাব লাগে বাতৰি সংক্ৰান্তত। গতিকে মোক এতিয়া অচিনাক্ত দুৰ্বৃত্তই যদি এনেকৈ টাৰ্গেট কৰি লয়, মোৰ প্ৰাণৰ প্ৰতি এতিয়া ভাবুকি আহিছে। গতিকে ছাৰে এই ক্ষেত্ৰত অলপ দৃষ্টি নিক্ষেপ কৰক। ঠিক আছে। ব্যুৰ' ৰিপৰ্ট, ডেইলি টাইম অসম।